জাদু চাবি না নাই হেল্ল' বন্ধুসকল আপোনালোকক আমি দেখাবলৈ যাম আজি যাদু বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আজি যাদু চাবলৈ যাম যাদু 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 মায়ঙৰ ল'ৰা বিশেষকৈ যাদু আপোনালোকক আজি দেখাম মায়ঙৰ যাদু দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো মজা মজা যাদু একদম তামাম লাগিব আজি যাদু চাই এই আপুনি যাবি না যাবি না নাই মাইহঁত নামঘৰৰ পৰা আহি আছে ৰাস্তাতে ধৰি বুট কেইটামান খাই লওঁ ৰহ আজি আপোনালোকে দেখিবলৈ পাইছে আজি দিছে গৰম টিকা ফটা ৰ'দত আমি গছৰ ছাট থাকিব লগা হৈছে আজি Hi Dosto. Deep Entertainment Live. Deep Entertainment Live. Channel to subscribe কৰি দিব। তিনি দে দে বন্ধুসকল আমি পালোঁ আহি এতিয়া ইয়াতে যাদু ষ্টাৰ্ট হ'ব ভিডিঅ'টো সুন্দৰকৈ চাই থাকিব যাদুৰ কাৰণে ৰেডি হ'ব আমাৰ ওচৰৰে দাদা এজন দাদা প্ৰথমতে আপুনি কি যাদু দেখাব মই প্ৰথমতে নমস্কাৰ মোৰ নাম ৰণেন্দ্ৰ নাথ মই সৰু সুৰা মেজিক দুটামান দেখুৱাব খুজিছোঁ মায়ঙৰ ঐতিহ্য মায়ঙৰ বুৰঞ্জী পাত এটা লুকুটিয়াব খুজিছোঁ ইয়াৰ প্ৰথমতে দেখুৱাম মই চাউলৰ পৰা কেনেকৈ চিয়া হয় হ'ব দেখাওক দেখিছে আপোনালোকে চাউল দিছোঁ প্লেটখনত এখন প্লেট চাউল দেখিছে হয় চাউল এয়া আমি দেখুৱাম এতিয়া চাউলৰ পৰানো কেনেকৈ চিয়া হয় আগৰ যুগত আমাৰকৈ আগত প্ৰথমতে আছিল মানুহকো ভেড়া সজাব পাৰিছিল এতিয়া আমি সেইবোৰ নকৰোঁ কিন্তু এতিয়া আমি চাউলৰ পৰা কেনেকৈ বেলেগ বস্তু এটা বনাওঁ মানুহক যেতিয়া ভেড়া সজাব পাৰিছিল এতিয়া চাউলৰ পৰাও বেলেগ বস্তু এটা বেলেগ খাদ্য এটা বনাব পাৰে কোনো ঢেঁকী বা মিল নোহোৱাকৈ তাৰে এটা প্ৰমাণ আমি দিব বিচাৰিছোঁ এয়া চাওক এয়া চাউল আমি ঢালি দিছোঁ গামোচা এখন আহোম ছপাভু জবাকাহা মহামানৱী অগ্নিয়ান ভুৱা কোৱা পানী কোনপুনি যাবে মহাভাৰত ৰামায়ণত যদি মোৰ এই বাক্যত নহয় কণ্ঠে পাব লণ্ডন আহোম তন্ত্ৰ মন্ত্ৰ মায়ঙৰ মন্ত্ৰ চাউলৰ পৰা চিয়া হন্ত এয়া চিয়া হৈ গ'ল খাব পাৰে খাইছা এইটো আপুনি কি কৰিব এতিয়া এইটো ইন্দ্ৰজাল মোনা বুলি কয় ইন্দ্ৰজাল ইয়াতে যেতিয়া মহাভাৰতৰ যুগত দ্ৰৌপদী বনবাসলৈ 14 বছৰ বনবাস কাটিব গৈছিল কৌৰৱৰ পাশাখেলা ঠাৰি তেতিয়া বনত ফল মূলৰ অভাৱ হোৱাৰ কাৰণে ইন্দ্ৰৰ পৰা এইটো দ্ৰৌপদীয়ে এটা পাত্ৰ পাইছিল এই পাত্ৰটো যি বিচাৰে তাকে পাইছিল এতিয়া আমি ইয়াতে তাৰ আলম লৈ এইটো খেলা দেখুৱাব পাৰিছিলোঁ এইটো এটা ইন্দ্ৰজাল মোনা ইন্দ্ৰজাল পাত্ৰ বুলি কয় এই পাত্ৰটো এতিয়া খালী আছে চাব পাৰে খালী আছে এইটো খালী আছে আমি এতিয়া ইয়াতে এখন ৰুমাল ভৰাই দিম এখন কালাৰটো কি আছে পিংক কালাৰ এখন পিংক কালাৰ হোৱাইট বৰ্ডাৰ এয়া আমি ভৰাই দিছোঁ আৰু তাৰ আগতে আকৌ এবাৰ খালী মনাটো দেখুৱাই দিছোঁ এখন আমি ভৰাই দিছোঁ আৰু আপুনি ৰুমালখন এবাৰ এনেকৈ দুই পায়ে দেখাই দিয়ক দৰ্শক সাধাৰণতে এয়া আমি ভৰাই দিছোঁ ইন্দ্ৰজাল মোনাত হয় এতিয়া আছে ৰুমালখন আছে নে আকৌ এবাৰ মই ভিতৰত দেখুৱাব বিচাৰিছোঁ আছে ৰুমালখন আছে আহোম ছপাভু জবাকে ভাষা মহামানৱী অগ্নিয়ান ভুৱা কোৱা পানী কোনপুনি যাবে মহাভাৰত ৰামায়ণত যদি মোৰ এই বাক্যত নহয় সন্তুষ্ট একেশ্বৰে পাব লণ্ডন এতিয়া হাততালি
কলা বৰ্ডাৰ হৈছে মই আকৌ মোনাটো খালী কৰি দেখুৱাই দিছোঁ মোনাত একো নাই সুন্দৰ সুন্দৰ আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ পেপাৰৰ খেলা এইটো 3 নম্বৰ এইটো 3 নম্বৰ খেলা 3 নম্বৰ খেলাত আমি পেপাৰৰ এটা খেলা দেখুৱাম পানীৰ খেলা এইটো পানী খেলা আমি এইকাৰণে এইটো মই পানী খেলা সাধাৰণতে বেছি দেখোঁ আমাৰ মায়ংখন সাধাৰণতে 2 বছৰ বুলি ক'লেও আমি ভুল নহয় 6 মাহ পানীত 6 মাহ বামত থাকিবলগীয়া হয় আৰু সেইকাৰণে মই পানী খেলা দুটামান লৈয়ে ফুৰোঁ পানী খেলা কৰোঁৱেই মই এই পানী খেলাকেইটা কৰিব ওলাইছোঁ এতিয়া এইখন খালী পেপাৰ নিউজ পেপাৰ অসমীয়া প্ৰতিদিন নহয় অসমীয়া প্ৰতিদিন এখন আমি ভাজ কৰি লৈছোঁ প্ৰতিদিন মাজে নিকলাইছোঁ এয়া আমি পেপাৰখনৰ মাজত পানী দিবলৈ ওলাইছোঁ Om coba aku jawab ke kamu mau nabi oke atau apa nih apa yang kita jadi London এতিয়া পেপাৰৰ মাজত এতিয়া পানী নোহোৱা হৈ গ'ল পানী পেপাৰখন ভিজাও নাই চাগে অসমীয়াত এষাৰ কথা আছে খাল বাম শুকাই গ'ল গছৰ ওপৰত পানী ৰ'ল কি বাৰু নাৰিকল এতিয়া আমি যাদুৰ ভাষাত মায়ঙৰ যাদু ভাষাত ক'বলৈ গ'লে খাল বাম শুকাই গ'ল পেপাৰৰ মাজত পানী ৰ'ল আমি পেপাৰৰ পানীখিনি আকৌ ওলাব বিচাৰিলে ওলাই দিব পাৰিম আমি চব হৈ যাব কানা আপুনি যে এইবিলাক হাতৰ বিদ্যা দেখাই আছে আৰু ক'ৰবাত দেখাইছেনে মই ক'বলৈ গ'লে বহুত জেগাত কৰিছোঁ আগতে মঞ্চ শ্ব' কৰিছোঁ মই নামাই ব্ৰহ্মপুত্ৰত কৰিছোঁ আমাৰ কবিতা ইনষ্টিটিউট কৰিছোঁ তাৰপিছতে ডিৱাই গাঁৱে গাঁৱে এটা অনুষ্ঠানত কৰিছোঁ নিউজ 18 আছামত মই টক শ্ব' কৰিছোঁগৈ এনেকুৱা খেলা কিছুমান লৈ আমাক মাতিছিলে তেনেকৈ বহুত জেগাত মই কৰি বন্ধুসকল তেখেতে আৰু কেইটামান কৰিছিল যাদু কিন্তু ভিডিঅ'টো বহুত দীঘল হ'বৰ কাৰণে দেখাব নোৱাৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাব যদি তেখেতৰ ভিডিঅ' যদি আৰু বেলেগ চাব বিচাৰে তেতিয়া কমেণ্ট কৰি জনাব ময়ো তেখেতক ক'ম আৰু তেখেতে তন্ত্ৰমন্ত্ৰ বহুত কিবা কিবি জানে কিন্তু কেমেৰা সন্মুখত সেইবোৰ তন্ত্ৰমন্ত্ৰ কৰিব নোৱাৰে মানে বহুত কিবা কিবি নিয়ম আছে বোলে নিয়ম কানুন বহুত কিবা কিবি কৰিব লাগে সেইকাৰণে নোৱাৰে আৰু তেখেতে জানে টিকাত পিয়া লগোৱা মন্ত্ৰ মাতি বাঘ ধৰা সিংহ ধৰা আৰু কি মানুহ কিবা ছাগলী বনোৱা কিবা ভেড়া বনোৱা এনেকুৱা বহুত কিবা কিবি জানে তেখেতৰ লগত কথা পাতিছোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব